সময়খিনি দাতাৰে খুব মানে এটা হেঁপাহ আছিলে ভাল ছবি এখন নিৰ্মাণ কৰাৰ আৰু তাৰে পৰিণতি হৈছে গংগা এখন সম্পূৰ্ণ অসমীয়া আৱেগৰ ছবি য'ত অসমীয়া বাস্তৱ জীৱনৰ পৰা আঁতৰি গৈ আমি একো দেখুওৱা নাই চৰিত্ৰসমূহ আমাৰ সচৰাচৰ দেখি থকা চৰিত্ৰসমূহৰে প্ৰতিফলন আৰু ছবিখনত মাক মৰম মমতা এই বস্তুবোৰে খুব প্ৰাধান্য পাইছে বাকী আ অলংকাৰ সকলো আছে এখন ব্যৱসায়িকভাৱে সফল হ'বৰ কাৰণে যিমানখিনি আ অলংকাৰ লাগে 6 মে'ত আহি আছে গংগা আমি এতিয়া গ্ৰাউণ্ড লেভেলৰ প্ৰমোশ্যনবোৰ আৰম্ভ কৰিছোঁ আমাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সদায় আমন্ত্ৰণ কৰিয়ে থাকে তাতে বহাগৰ বতৰ এইখিনি সময়তো আৰু আমন্ত্ৰণ কৰে গতিকে আমি ভাবিলোঁ যে বহাগৰ সময়খিনিত আমি গোটেই গংগাৰ পৰিয়ালটো লৈ যাওঁ আৰু বিদ্যালয়সমূহতো এতিয়া মোটামুটি পৰীক্ষা চৰীক্ষা অলপ শেষ হৈছেগৈ আৰু কিছু পৰীক্ষা চলি আছে অৱশ্যে নতুনকৈ ক্লাছ আৰম্ভ হৈছে গতিকে তেওঁলোকৰ আমন্ত্ৰণত আমি এতিয়া বিভিন্ন অনুষ্ঠানলৈ আহিছোঁ আজি আনন্দৰামপুৰ একাডেমীলৈ আহিলোঁ আহি ল'ৰা ছোৱালীসকলৰ উৎসাহ দি খুব ভাল লাগিছে তেওঁলোকে ইতিমধ্যে গম পাইছে গংগাৰ বিষয়ে তাই খুব ব্যাকুল হৈ আছে গংগা চাবৰ কাৰণে যিহেতু পাছলাত সুন্দৰ এটা হল আছেই গতিকে আমি আপোনালোককো অনুৰোধ জনাইছোঁ অহা 6 মে'ত গংগাখন উপভোগ কৰিবলৈ আহক খুব সুন্দৰ আপোনালোকে অভিনয় পাব চিত্ৰনাট্য পাব দ্ৰুত গতি পাব ছবিখনৰ আৰু অসমীয়া আমাৰ নিজৰ আৱেগখিনি পাব ছবিখনত গতিকে আটাই চাবলৈ আহক সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ দাক্ষিণাত্যৰ ছবিসমূহক দাক্ষিণাত্যৰ জনসাধাৰণে প্ৰথম স্থান দিয়ে আৰু সেই স্থান দিয়াৰ কাৰণে তেওঁলোকৰ সকলো প্ৰচাৰটো বাঢ়ি গৈ আছে তেওঁলোকৰ মাৰ্কেটখনো বাঢ়ি গৈ আছে যিমানেই মানুহে চাবলৈ যাব সিমানেই কোৱালিটিও ভাল হৈ গৈ থাকিব এতিয়া আমাৰ পাল আমি যেনেকৈ দাক্ষিণাত্যৰ ছবিসমূহক সেইখিনি মৰম দি আহিছোঁ আমি আমাৰ নিজৰ ভাষাৰ ছবিসমূহক এতিয়া সেইখিনি মৰম দিওঁচোন আহক তেতিয়া কিজানি আমাৰ ছবিসমূহো তাতকৈ বেছি টেকনিকেল আপগ্ৰেডেড হয় তেওঁলোকতকৈ বেছি ভাল আমি ছবি কৰিব পাৰিম তেওঁলোকতকৈ বেছি ভাল আমাৰ মাৰ্কেটখন হ'বগৈ যেনেকৈ দাক্ষিণাত্যৰ ছবিবোৰ এতিয়া ৱৰ্ল্ড ৱাইড চলে তেনেকৈ যদি অসমীয়া ছবি এখনো ৱৰ্ল্ড ৱাইড চলিব পাৰে তাতকৈ আমাক কি লাগে আৰু গতিকে আমি যদি মানুহখিনি সজাগ হওঁ সচেতন হওঁ আমাৰ নিজৰ ভাষিক সাংস্কৃতিক মাধ্যমবোৰৰ প্ৰতি তেতিয়া কিন্তু আমাৰ মাধ্যমবোৰ কোনো ৰখাব নোৱাৰে কাৰণ আমাৰ গোটেই মানে টেলেণ্টৰ ভঁৰাল অসমখন প্ৰাকৃতিক পৰিৱেশৰ ভঁৰাল এখন আমি ইমান সেউজীয়াৰে ভৰপূৰ হৈ আছোঁ এতিয়া গংগা ছবিখনত আমি শ্বুটিঙৰ কাৰণে বাহিৰলৈ যাবলগীয়া হোৱা নাই অসমৰ ভিতৰত ইমান সুন্দৰ সেউজীয়াৰে ভৰপূৰ লোকেশ্যন আছে সেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু খুব ৰিফ্ৰেছমেণ্ট এটা পাব ছবিখনত গতিকে আমি এইবাৰ অসমীয়া চিনেমাৰ পাল দৌৰি আহোঁ অসমীয়া চিনেমা চাওঁ আহক আমি